নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলোৱে ভালে আছে চাগে। মঞ্জুমণি অসমীয়া খাদ্যজ্যোতি ইউটিউব চেনেলটিলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই আকৌ এটা নতুনকৈ ভিডিঅ' ৰেচিপি লৈ আহিছোঁ। মই ভিডিঅ'টিত বনাম গাহৰি মাংস ঔটেঙা আলু দি এখন ৰেচিপি বনাম আৰু কচু পিটিকা বনাম বুলি ভাবিছোঁ। আৰু কঁঠাল গুটিয়ে ৰঙালাও গুটিয়ে এখন পিটিকা বনাম। তাৰপিছত বেতগাজ আলু পুৰি এখন পিটিকা বনাম। আৰু বেতগাজটো মই হাবিৰ পৰা কাটি অনা দেখুৱাইছোঁ। যদি মোৰ ভিডিঅ'টি চাই ভাল পায় সকলোৱে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি। বেতগাজ কাটিছোঁ, সেইটো নলা, এইটো দীঘল এটা কাটিম এতিয়া। বেতগাজৰ পিটিকা খাম আজি। এইটো কাটি দিলোঁ। বেতগাজ আৰু আলু পুৰি পিটিকা বনাম। ইয়াৰ লগত কেঁচা মিঠাতেল দি দিম। সেইটো ইমান দীঘল এটা কাটি আনিছোঁ। এইখিনি ইমান হাবিত বেতগাজ কাটিছোঁ। এইখিনি হাবি, এইখিনি গাজ কাটিব। এইজনী আমাৰ বৌমা হয় ওচৰ। বেতগাজ কাটিলোঁ আজি, সৰু ডাঙৰ সেইকেইডাল ঢেকীয়া কেইটামান পালোঁ। এয়া গোবৰ অকণমান বিচাৰিলোঁ। গৰু নাই আমাৰ, সেইকাৰণে গোবৰ অলপ লৈছোঁ ফুলত দিবলৈ। এইখিনি হাঁহ, পোৱালি হাঁহ চৰি আছে। এয়া আজি বাৰী পকা জলকীয়া ছিঙিছোঁ। কিমান জলকীয়া লাগি আছে চা, পকি আছে ইমানকৈ। মই এইখিনি ছিঙি আচাৰ বনামগৈ, জলকীয়া আচাৰ। এইখিনি ছিঙিছোঁ। বাৰীৰ পকা জলকীয়া ঘৰৰ, ইয়াত এজোপা আছে। এজোপাত বেছি নাই, অকণমান আছে। এনেকৈ লাগি আছে। এয়া ছিঙি লওঁ আজি কেইটামান। ৰেচিপি বনাওঁ বুলি লৈছোঁ। এয়া কলপাত তলত দি লৈছোঁ। তাৰপিছত ওপৰত মই তৰাপাত দিছোঁ। কোমলীয়া ঠুৰিখিনি ওলাই আছে। তাকে বনাবলৈ মন গৈছে, খাবলৈ মন গৈছে, বনাই চাওঁ। এয়া কোমলীয়া ঠুৰি, কচু ঠুৰি, কোমলীয়া এনেকৈ বনাইছোঁ। এইটো তেলি কচু বুলি কয়, ক'লা কচুটো হয়। এইটো ঠাৰিটো এনেকৈ অলপ দীঘল কচুটো, সেইকাৰণে সৰুকৈ মই কাটি লৈছোঁ। মানে দীঘলেই হৈ আছে। ইয়াৰ লগত এতিয়া নিমখ অকণমান দি দিম। সোৱাদ অনুসৰি নিমখ অলপ দি দিম। টেঙা দিব লাগিব, কণ বিলাহী দিলে ভাল কচু পিটিকা। এতিয়া কণ বিলাহী ক'ত পাম, কণ বিলাহীটো নাই, সেইকাৰণে নেমুৱে চেপি দিব লাগিব। মই এনেকুৱা পকা জলকীয়া বাৰী ছিঙি আনিছিলোঁ, বিট জলকীয়া বুলি কয়। এয়া 2টা দি দিছোঁ পকা। তাৰপিছত মই এইটো কেঁচা বাৰীয়ে হয় জলকীয়া, ভোট জলকীয়া এটা আনিছিলোঁ, ভোট জলকীয়া এটা দি দিছোঁ। তাৰপিছত এয়া মান ধনিয়া কেইডালমান দি দিছোঁ। মান ধনিয়া তৰাপাতত দিলে মানে ভাল লাগে খাই, তৰাপাতৰ গোন্ধটো উঠে। আৰু তলত হালধি পাত এখনো দি দিলোঁ, জ্বলি যাব বুলি পাত বেছিকৈ দি দিছোঁ। কলপাত দি দিছোঁ আৰু 2ডালমান আছে, ওপৰতে দি দিছোঁ কচু। এয়া ঠাৰিকেইডাল। পিটিকা বনাই মই ভাল পাওঁ কাৰণে মই পিটিকা খুব বনাওঁ, খাওঁ পিটিকা বনাই। মোৰ পাতত দিয়া কচুটো সিজি গ'ল। এয়া ইমান ধুনীয়াকৈ সিজিলে। পাতত দিছিলোঁ, লগতে আলু এডোখৰ দি দিছিলোঁ। আলু অলপ দি দিলে পিটিকাটো খাই ভাল লাগে বুলি। তাৰপৰা পিটিকা কৰিম। গোন্ধটো পায়ে খাওঁ লাগিছে, ইমান ধুনীয়া গোন্ধ। এনেকৈ এইটো সিজি গৈছে, পানী ওলাই গৈছে। এতিয়া বাৰিষা হেৰিয়ৰ বতৰত কচুটো পানী হৈ যায়, পানী ওলায়। খৰালি দিনত কচুটো খাবলৈ ভাল লাগে। তেতিয়া পিটিকা কৰি খাব
থুৰিটো নোলায় ন, এতিয়াহে থুৰিটো বেছি ধুনীয়াকৈ ওলাই থাকে কোমল কোমলকৈ, সেইকাৰণে সেইটো মই হাতে উঠাই দিওঁ। এইখিনি মোৰ কচু। এয়া মোৰ আজি কচু পিটিকা, এইটো ৰেডি হৈ গ'ল। এইটো কচু পিটিকা হয়। মই অলপ পিঁয়াজ দি দিছোঁ ওপৰত, কচু পিটিকা ৰঙা জলকীয়া ওলাইছে। এয়া হৈছে কঁঠাল গুটি। কঁঠাল গুটি ৰঙালাও গুটি খাবলৈ বহুত ভাল হয়। আগৰ দিনততো মানুহে এইটো ঠাণ্ডা ভাতৰ লগত ৰাতিপুৱা খুব খাইছিলে, পঁইতা ভাতৰ লগত। ইয়াত মই অলপ পিঁয়াজ কাটি দিলোঁ, তাৰপিছত ইয়াত অলপ ধনিয়া কাটি দিছোঁ, মান ধনিয়া। এই জলকীয়া নিদিওঁ, সৰু ল'ৰা আছে, সৰু ল'ৰা খাব লাগে। আজিকালি এইবিলাক ল'ৰা ছোৱালী চিনিয়ে নাপায়, সেইকাৰণে মই বনাই খুৱাইছোঁ। মোৰ ছোৱালীক বনাই খুৱাওঁ বুলি লৈছোঁ। কঁঠাল গুটি আৰু ৰঙালাও গুটি পিটিকা, এইটো হৈছে কচু পিটিকা। আজি দুইটা মই ৰেচিপি ৰেডি কৰিলোঁ। এয়া আৰু এটা আছে পিটিকা মোৰ, মচন্দৈ পিটিকা এটা আছে, সেইটো মই থালিত দিম। সেইটো থালিত দিম। ইয়াত অলপ মিঠাতেল দি দিম, কেঁচা মিঠাতেল দিলে খাবলৈ ভাল লাগিব। মই আজি বেতগাজ আৰু আলু পিটিকা বনালোঁ। বেতগাজ পুৰিছিলোঁ, পুৰি কিনে বনাইছোঁ। ইয়াত কেঁচা মিঠাতেল দিছোঁ আৰু পিঁয়াজ। এয়া আজি গাহৰি মাংস বনাইছোঁ, আধা কেজি গাহৰি লৈছোঁ। তাৰপিছত এয়া ঔটেঙা দি বনাম। আলু এটা দিছোঁ, তাৰ ৰচুন আৰু পকা জলকীয়া, মান ধনিয়া। জুইত বনাইছোঁ, জুইত বনালে সোৱাদ হয় খাবলৈ। আমাৰ পাকঘৰত গাহৰিটো সোমোৱা নহয়, সেইকাৰণে আমি ভিতৰত বনাব নোৱাৰোঁ, সেইকাৰণে বাহিৰতে বনাইছোঁ। এখন আমাৰ জাকৰিত হৈছে জুইৰ কাষত মাছ। কছাৰী মানুহ, অসমীয়া জাতি। এয়া হালধি এচামুচ দিলোঁ। তাৰপৰা মই অকণমান সিজিব দিম, মাংসটো থৈ দিম। তাৰপিছত মই এয়া এচামুচ নিমখ দি দিছোঁ, সোৱাদ অনুসৰি নিমখ। এতিয়া মই আলুকেইডোখৰ দি অকণমান ঢাকি দিম, তাৰপিছত সিজিবলৈ দিম। তাৰপিছত আলুখিনি সিজাৰ পিছত মই ঔটেঙাটো দি দিম। ইয়াৰ লগতে মই এতিয়া জলকীয়া কেইটাও দি দিওঁ লগত, জলকীয়াটো সিজি যাব তেতিয়া। জলকীয়া দি দিলোঁ। ৰচুনটো অলপ পিছত দিম, তেলৰ পাকত যিহেতু ৰচুন দিছোঁৱেই মই। এতিয়া অলপ লৰাই দিছোঁ। অকণমান সিজিবলৈ দিওঁ। এতিয়া জুইটো দি অলপ ঢাকি থওঁ। এয়া মোৰ গাহৰি আৰু ঔটেঙা গাহৰি মাংস আৰু ঔটেঙা বনোৱা ৰেডি হৈ গ'ল। এইটো ঔটেঙাটো সিজিলে। এয়া মোৰ মাংসটো পূৰা তেল ওলাই গৈছে। এইটো গাহৰিটো এয়া সিজি গ'ল, মাংস পূৰা ফ্ৰাই হৈ গ'ল। এতিয়া ড্ৰাই ফ্ৰাই হৈ গ'ল। আলুটো অলপ সিজিলে। এতিয়া এইটো মই এতিয়া মাংসটো ভালকৈ সিজিলে, সেইকাৰণে মই এতিয়া ইমানটো দুটা ঔটেঙা লৈছোঁ, দিছোঁ। ঔটেঙাখিনি দি দিলোঁ। অলপ সিজিব দিম এতিয়া ঔটেঙা দি। ৰচুন কাটি লোৱা ৰচুনকেইটা দি দিলোঁ। এতিয়া অলপ মই সিজিব দিম। গাহৰি আৰু ঔটেঙা
গাহৰি মাংস আৰু ঔটেঙা বনোৱা ৰেডি হৈ গ'ল। এইটো ঔটেঙাটো সিজিলে, এইটো আলু কোমলকৈ সিজি গ'ল, গ্ৰেভি হৈ গ'ল, তেল ওলাই গ'ল। ঔটেঙাটো কোমলকৈ সিজি গ'ল। এতিয়া খাই বহুত সোৱাদ লাগিব গাহৰি। আৰু এতিয়া মই শেষত মান ধুনীয়া অকণমান দি দিছোঁ। ধুনীয়া নাই কাৰণে বাৰীয়ে মান ধুনীয়া, এইটো বাৰী মান ধুনীয়া হয়, চিঙি আনি দি দিছোঁ। হৈ গ'ল এইটো ৰেচিপিটো হৈ গ'ল মোৰ আজি ঔটেঙা আৰু গাহৰি বনোৱা, গাহৰি মাংস দি বনোৱা। এইটো মাংস, এইটো আলু আৰু টেঙা। ইমানেই আজি ভিডিঅ'টো মোৰ ইমানেই। আজি মোৰ থালিখন ৰেডি হৈ গ'ল। এইখিনি গাহৰি মাংস ঔটেঙা দি বনোৱা, কচু পিটিকা দিছোঁ, কঁঠাল গুটি আৰু ৰঙালাও গুটি পিটিকা, ঢেকীয়া ঔটেঙা জোল, বেতগাজ, ঢেকীয়া, ভাতকেৰেলা ভাজি, আগত ভোট জলকীয়া এটা দিছোঁ আৰু নেমু এপিচ।